Good morning everyone. আশা কৰোঁ সকলোৰে পঢ়া শুনা ভালেই চলি আছে। সো এক্সাম আহিব আৰু অলমোষ্ট 45 ডেজ আছে। এইখিনি সময় এটা বহুত ইম্পৰ্টেণ্ট সময় হয়, কাৰণ গোটেই বছৰটো পঢ়ি কিনে লাষ্টৰ সময়খিনি যদি ভালকৈ ইউজ নকৰোঁ তেতিয়াহ'লে এক্সামটো আমাৰ ভাল হোৱাৰ সম্ভাৱনা কম থাকে। আৰু এটা কথা হ'ল কি যে কিছুমান ষ্টুডেণ্ট এনেকুৱা আছে যিখিনিয়ে এতিয়াহে পঢ়িম বুলি ভাবিছে, অৰ্থাৎ এক্সাম আহিল 1-1.5 মাহ আছে, এতিয়া ভাবিছে যে এক্সামটো দি দিওঁ, অলপ চিৰিয়াছ হওঁ। চ' যদি এক্সামটো ক্ৰেক কৰিব লাগে তেতিয়াহ'লে এই 45 ডেজত কিছুমান কৰণীয়, কিছুমান কৰিব নলগা কিছুমান কাম আছে। সেইখিনি কেনেকৈ আমি ফ'ল' কৰিম তাৰ ওপৰত মানে চেল্ফ এক্সপেৰিয়েঞ্চৰ ওপৰত বেছ কৰি বা অন্যান্য ব্যক্তিৰ পৰা শুনি কিনে এটা লিষ্ট ওলোৱা হৈছে। যদি এবাৰ ভালকৈ চাই তেতিয়াহ'লে নিশ্চয় আপোনালোকক বুজি পাব কথাটো কি ক'বলৈ গৈ আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব যাতে এই 45 ডেজটো তোমালোকৰ মানে ভালকৈ ইউটিলাইজ হয় আৰু যিখিনি কৰিব নলগীয়া কামখিনি সেইখিনি যাতে নকৰে, কাৰণ এইখিনি সময় সঁচাকৈ বহুত বেছি ইম্পৰ্টেণ্ট। চ' বেছি নকওঁ আৰু আৰম্ভ কৰোঁ। চ' এতিয়া কথাটো হ'ল কি, এই 45 ডেজত আমি কি কৰিব নালাগে, কি কৰিব লাগে। প্ৰথমতে কৰিব নলগাখিনি আমি এক্সপ্লেইন কৰোঁ। কথাটো হ'ল কি, ৰাছনেছ মানে আমি এটা যে কি ক'ব, এইটো আতুৰতা, অৰ্থাৎ ধৈৰ্যহীন, মানে ধৈৰ্য নোহোৱা হৈ যায় যে এইটো পঢ়োঁ এনেকুৱা হৈ যায়। ধৰি লোৱা তুমি এটা টপিক আৰম্ভ কৰিলা, সেই টপিকটো আধা শেষ হ'ল, শেষেই হোৱা নাছিল, তাৰ পৰা কি লাগে, এনেকুৱা লাগিল যে সেইটো টপিক দেখোন পঢ়িব আছে, সেইটো টপিকো পঢ়োঁ নেকি, এইটো চেপ্টাৰটো আধা কমপ্লিট কৰি কি হয় আৰু এটা চেপ্টাৰলৈ গুচি যাওঁ। সেইটো চেপ্টাৰৰো কি হয়, অলপমান পঢ়ি কিনে এনেকুৱা ভাবিলা যে এইটো চেপ্টাৰ হ'ল দিয়া এইখিনি, আৰু এইখিনি নপঢ়োঁ, আৰু এটা যে চেপ্টাৰ আছে সেইখিনি অলপমান পঢ়োঁ, গোটেইকেইটা চেপ্টাৰে অলপ অলপ পঢ়োঁ। কিন্তু এইটো আচলতে কৰিব নালাগে, কাৰণ কি হয়, আমাৰ এনেকুৱা হ'লে আমাৰ এটা চেপ্টাৰো আমাৰ ভাল নহ'ব, এটা চেপ্টাৰৰ টপিক আমি ভালকৈ বুজি নাপাম। অলপ ধৈৰ্য ধৰা। 45 ডেজ এনে চালে কম, কিন্তু এনে চালে ইমানো কম নহয়। তুমি যদি ভালকৈ প্ৰপাৰ যদি কণ্টিনিউৱাছলি যদি ভালকৈ পঢ়া তেতিয়াহ'লে 10টা চেপ্টাৰৰ ভিতৰত অলম'ষ্ট তোমালোকে যদি নতুনকৈ আৰম্ভ কৰিছা তেতিয়াহ'লেতো 6-7টা চেপ্টাৰ ভালকৈ কৰিব পাৰিবা। নোৱাৰিলেতো 5টাটো আৰামছে কৰিব পাৰিবা। তেতিয়াহ'লে তোমালোকৰ ইমান দৌৰাদৌৰি যদিহে এতিয়া আৰম্ভ কৰিছা, আৰু যদি আগৰ পৰা আৰম্ভ কৰিছা তেতিয়াহ'লেতো ভাল কথা। তেতিয়াহ'লে তোমালোকে ৰিভিজনহে দিব লাগে, ভালকৈ পঢ়িবহে লাগে, ধৈৰ্য সহকাৰেহে পঢ়িব লাগে। ৰাছনেছটো নানিবা, অধৈৰ্য নহ'বা, ধৈৰ্য সহকাৰে আগুৱাই যোৱা। যে এক্সাম আহিল, এইটো এবাৰ পঢ়োঁ, এইটো এবাৰ পঢ়োঁ, এনেকৈ গ'লে কি হ'ব, এটাও ভাল নহ'ব। ধৈৰ্য সহকাৰে 1 by 1 চেপ্টাৰ আগুৱাই যোৱা, তেতিয়াহ'লে বস্তুখিনি ক্লিয়াৰ হ'ব। বুজি পাইছা? তো নেক্সটটো হ'ল যে মাল্টিপল চ'ৰ্চ একেবাৰে নকৰিবা। মাল্টিপল চ'ৰ্চ মানে কি, ধৰি লোৱা আজিকালি কি হয়, ইউটিউবৰ বিশেষকৈ আমি বেছিকৈ পঢ়োঁ। ধৰি লোৱা এজন ইউটিউবৰ পৰা পঢ়িলা, কালি আৰু এটা ইউটিউবাৰৰ পৰা পঢ়িলা, তাৰপিছত আৰু এটা ইউটিউবাৰৰ পৰা পঢ়িলা। এনেকৈ কি হয়, এওঁ বেলেগকৈ বুজাব, আৰু কি হ'ব যে ইয়াৰ যিখিনি চ'ৰ্চখিনি বেলেগ হ'ব, ইয়াৰে চ'ৰ্চখিনি বেলেগ হ'ব, ৰিচ'ৰ্চেছবিলাক বেলেগ হ'ব। তো এতিয়া কমপ্লিকেটেড হৈ যাব গোটেই বস্তুখিনি। চ' সেইকাৰণে কি হ'ব, কি কৰিব লাগিব যে মাল্টিপল চ'ৰ্চেছবিলাক এভইড কৰিব লাগিব। আমি কি কৰিব লাগিব, এইটো আমি কি কৰিম তাতে আমি আলোচনা কৰিম। চ' কথাটো হ'ল কি, মাল্টিপল চ'ৰ্চেছবিলাক এভইড কৰক। এইখন কিতাপটো আমি লিমিটেড কিতাপেই লওঁ বাৰু, সেইটো আমি মানে এখন দুখনেই কিতাপ লওঁ। কিন্তু আমাৰ যে যোনটো ইউটিউবৰ পৰা আমি পঢ়োঁ, যে এই 3-5টা ইউটিউবাৰক ফ'ল' কৰাটো একেবাৰে বেয়া কথা। লিমিটেড আমি কৰিব লাগে। নেক্সট হৈছে আমাৰ ষ্ট্ৰেছ নল'ব। এক্সাম আহিল বুলি যে ষ্ট্ৰেছ লৈ কিনে ভাবি চিন্তি থাকোঁতে বোলে সময় গ'ল, এইটো বাৰু মোৰো হয়। কিছু ক্ষেত্ৰত কি হয়, বেছিকৈ ভাবোঁ আৰু ভাবি থাকোঁতে কি হয়, সময়খিনি এনেই নষ্ট হৈ যায়। সেনেকুৱা নহয়, ষ্ট্ৰেছ ল'লে আমাৰ কি হ'ব, সময় নষ্টহে হ'ব। তো পঢ়ি যাওকচোন, যি হয় হ'ব। নিজৰ ওপৰত ডাউট ৰাখিলে নহ'ব নহয়, নিজৰ ওপৰত কনফিডেঞ্চ ৰাখক আৰু ষ্ট্ৰেছ নল'ব। এতিয়া আহোঁ আমি কি কৰিব লাগিব, ঠিক আছে। এই 45 ডেজত আমি কি কৰিম। প্ৰথম কথাটো হ'লে ফাইণ্ড ইয়'ৰ ষ্ট্ৰেংথ। এতিয়া চোৱা, আমি কি কৰিব লাগিব, আমাৰ কোনটো টপিক আমাৰ বেছি ক্লিয়াৰ, কোনটো টপিক আমি বেছিকৈ বুজি পাওঁ, অৰ্থাৎ চেপ্টাৰ আৰু যে 10টা চেপ্টাৰ আছে, এই 10টা চেপ্টাৰৰ আমি কি ওলাব লাগিব, মোৰ কোনটো বেছিকৈ
ক্লিয়াৰ হৈ আছে বা মই কোনটো বেছিকৈ বুজি পাই আছোঁ বা ইমান দিন যে পঢ়িলোঁ, ইমান দিন পঢ়াতে মোৰ কোনকেইটা চেপ্টাৰ মোৰ বেছি ভাল লাগে, ধৰি লওক 5-6টা চেপ্টাৰ তোমাৰ এনেকুৱা হ'ব বেছি ক্লিয়াৰ, আৰু 2-3টা চেপ্টাৰ এনেকুৱা হ'ব অলপমান মানে ডাউট থকা। সেই যে যোনখিনি তুমি বেছিকৈ বুজি পোৱা সেইখিনি তুমি বেছিকৈ পঢ়া, কাৰণ যিখিনি তুমি একেবাৰে উইক আছা সেই উইকখিনিত তুমি এই 45 ডেজত দিলে কভাৰ হোৱাত অলপমান টান হ'ব। গতিকে 6-7টা মিনিমাম 6-7টা হ'ব। 10টাৰ ভিতৰত যদি তুমি 4টা পঢ়ি যায় সেইটো কিন্তু নহ'ব। তোমাৰ ষ্ট্ৰেংথ এনেকুৱা হ'ব লাগিব যে 10টাৰ ভিতৰত 7টা, 8টা, 6টা এনেকুৱা হ'ব লাগিব, 6টাৰ তলত গ'লে নহ'ব। তো সেইকেইটা ষ্ট্ৰেংথখিনি আমি বিচাৰি ওলাব লাগিব। নেক্সট কথাটো হ'ল কি ৰিভিজন। আমি কি কৰিব লাগিব ৰিভিজন নকৰিলেতো নহ'ব, এইটো ইম্পচিবল আৰু ৰিভিজন কৰিব লাগিব, কাৰণ ৰিভিজন নকৰিলে আমি পাহৰি যাম। আৰু এতিয়া বহুতখিনি যিহেতু আমাৰ পঢ়িবলগীয়া থাকে UGC নেটৰ কাৰণে, তো ইমান পঢ়াখিনি আমি একেবাৰেতে মনোযোগ দি পঢ়িলেও আমি একেবাৰতে মনত ৰাখিব নোৱাৰোঁ, গতিকে বাৰে বাৰে ৰিভিজন দি থাকিব লাগিব। চ' ৰিভিজন দিব লাগিব আৰু আমি ষ্ট্ৰেংথটো বিচাৰিব লাগিব। এতিয়া হ'ল কি প্ৰেক্টিচ PYQs প্ৰেক্টিচ কৰিলে কি হয় নতুনখিনিৰ কাৰণে এটা কি হয় যে কুৱেশ্যন কেনেকৈ হয় সেইটো আমি গম পাওঁ। নহ'লে আমাৰ থিয়ৰী পঢ়িলে আমি গম নাপাওঁ যে কেনেকুৱা কুৱেশ্যন আহিব, থিয়ৰী পঢ়িলে আমি একেবাৰে ভাৱেই নাপাওঁ। যদি আমি প্ৰেক্টিচ নকৰি তেতিয়া গমেই নাপাম যে আচ্ছা এনেকৈ এক্সাম আহে নেকি, এক্সামত আহে নেকি। তোমাক ডাইৰেক্ট কুৱেশ্যনটো নুশুধে, আমাক পকুৱাইহে সুধিব, কাৰণ আজিকালি ছাবজেক্টিভ হয়। চ' এইটো প্ৰেক্টিচ PYQs কৰিব লাগিব। আৰু এইটোতো মষ্ট ইম্পৰ্টেণ্ট দেই, এইটো নাপাহৰিবা PYQ প্ৰেক্টিচ কৰাটো। লাষ্ট ওৱান ইজ ডেট নট লাষ্ট, 2টা পইণ্ট আছে আৰু। তো ফাইণ্ড বেষ্ট লিমিটেড চ'ৰ্চেছ, অৰ্থাৎ বেষ্ট ইউটিউবত যদি পঢ়ি আছা তুমি ফাৰ্ষ্ট পেপাৰৰ কাৰণে এজন, ছেকেণ্ড পেপাৰৰ কাৰণে এজন। ফাৰ্ষ্ট পেপাৰৰ কাৰণে কেতিয়াবা দুজনো হয়, ধৰি লোৱা গুলচন আক্তাৰ মেম যেনেকৈ আছে, মেথছৰ কাৰণে DIৰ কাৰণে বেলেগ হ'ব পাৰে। তো এনেকৈ দুজন, হায়েষ্ট যদি দুজন আমি ফাৰ্ষ্ট পেপাৰৰ কাৰণে ল'ব পাৰোঁ। আৰু যিটো আমাৰ ছেকেণ্ড পেপাৰ আছে, ছেকেণ্ড পেপাৰৰ কাৰণে এজন ইজ এনাফ, এজনে চাব, বেছি নাচাবই ছেকেণ্ড পেপাৰৰ কাৰণে। ছেকেণ্ড পেপাৰৰ কাৰণে বেছি চালে কি হ'ব কনফিউজ হোৱা, এজনকে ভালকৈ ফ'ল' কৰিব লাগিব। চ' বেষ্ট ভাল বস্তুখিনি ওলাই লওক, এইটো চেনেল বহুত বেছি ভাল, এইটো চেনেলে মই ল'ম, সেইটো চেনেলতকৈ ফ'ল' কৰিবা। ত' তাৰপিছত আছে লাষ্টৰ এইটো আৰু এনেই আৰু বি পজিটিভ, এইটো আৰু চবেই জানে আৰু ইমান ডাঙৰ হৈছোঁ ন আমি সকলোৱে। ত' বি পজিটিভ, আৰু এতিয়া আৰু নিগেটিভিটি আনাৰ সময় নাহে। বি পজিটিভ পঢ়ি যাওক, নিশ্চয় 45 ডেজত আমাৰ কমপ্লিট হ'ব। চ' এইখিনি আছিল আজিৰ ভিডিঅ'। ভাল লাগিলে লাইক এটা কৰিব, আৰু কিবা যদি শুধৰাব লাগে তেতিয়াহ'লে কমেণ্ট কৰিও জনাব। চ' হোপ নেক্সট টাইম লগ পাম। বাই বাই।